হাগিবলৈ জাগা নি হা হাগিবলৈ জাগা নি ইয়াত হা হা হাগিবলৈ তো নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছা। মোৰ নতুন চেনেল বজাওৱা সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ফানি মিমছ ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক আজি অলপ আৰু বেলেগ আমেজ লওঁ। লগে এটা কথা কওঁ, মই জিন্দেগীত সৰু থাকোঁতে ভুলতো মায়ে যদি জোৰ কৰি নিয়া হয় তেতিয়াও ধুই খাব নাযাবি। এইজন হৈছে আমাৰ ধুৱেনী দাদা, আৰু এই ধুৱেনী দাদাজনে জীৱনটোত ইমানেই ধুৱেনী খাই শেষত তেওঁ এটা কথা নিশ্চিত হৈ পৰিছে যে ধুৱেনী খোৱা মানুহৰ দাড়ি নগজে। গতিকে এই কথাটো মন দি শুনক আৰু আগলৈ কি কয় চাওকচোন। মায়ে যদি জোৰ কৰি নিয়া হয় তেতিয়াও ধুই খাব নাযাবি। এই মাৰ লগত সৰুতে ধুই খাব যায় যে মোৰ এই অৱস্থা। দাদাই সৰুতে বহুত ধুৱেনী খালাক, সেইকাৰণে তেওঁৰ দাড়িয়ে নগজিল। এতিয়া বোলে তেওঁ দাড়ি গজাৰ কাৰণে কিমান কি কৰিছে, তেওঁৰ মুখৰ পৰা একবাৰ শুনি লওকচোন। আজি নাঙলৰ মাটি দিনত মানে পেট দাড়ি নাই, এক পেটো নাই। এই ৰুকা বুচা হৈ থাকোঁতে যাব, একো নিকৰি মায়ে নাহে, মায়ে নিলেও নাযাবি। कौन है ये लोग कहां से आते हैं চেনিটো চবেই খায়, মই তোমাৰ লগত নিমখ খাই হাই প্ৰেছাৰ হৈ মৰিব বিচাৰোঁ। ক হাগিবলৈ জাগা নি হাগিবলৈ জাগা নি হা হাগিবলৈ জাগা নি ইয়াত হা হা হাগিবলৈ ই বেটাই তাতে হাগি আছিল, হাগি থাকোঁতে তাৰপিছত আহিল কেইটামান মানুহকেইটাই আহি তাক কি কৰবা দিলাক একবাৰ চাওকচোন আপোনালোকে। মই আৰু এইটোত ক'ব লগা নাইয়ে, আপোনালোকে চাই লওক। এতিয়া পেলা 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 বুকুৰ মাজত থকা কষ্টখিনি কোনেও বুজিব চেষ্টা নকৰে, সকলোৱে গেষ্টিক বুলিয়ে সান্তনা দিয়ে। ত্যাগ কাক বোলে? চাকৰি থকা দৰা পাই ভাল পাই থকাটোক এৰি যোৱাকে ত্যাগ বোলে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ ভইচটো অলপ বেয়া হৈ আছে বাবে মই ভালকৈ দৰে ভিডিঅ' বনাব পৰা নাই। আৰু এইটো মোৰ ছেকেণ্ড চেনেল হয়। যিসকলে মোৰ ব্লগ চেনেলটো এতিয়ালৈ চোৱা নাই, ব্লগ চেনেলটো চাই ল'ব। ব্লগ চেনেলটোৰ নাম হৈছে ঈশান ৰাজ। তো বলক আজি আৰু ভিডিঅ'টো সামৰোঁ। তো যিসকলে এতিয়ালৈকে মোৰ এইটো চেনেলো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ফানি মিমছ ভিডিঅ' পাই থাকিব। ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ এৰিছোঁ।